মই এটা কথা আচৰিত লাগিছে মানে অসমৰ কিছুমান মানুহে বুজি পোৱা নাই মোক চিনেমাখন মই কি বনালো ইয়েছ অফ কোৰ্স দিল্লীত ফাৰ্ষ্ট টাইম অসমীয়া চিনেমা ৰিলিজ হৈছে সব জায়গাত দিল্লী বোম্বে পুনে হায়দ্রাবাদ কলকাতা বেংগলোৰ এভৰিৱেৰ মানে কিছুমান মানুহে কৈছে যে মানে বৰ কৰিছে বুলি কৈছে চাইছে কিন্তু সবে চাইছে বাট এটা কথা ভাল লাগিছে IMDb বুলি এটা ওয়েবসাইট আছে that's the biggest in the world like IMDb that 8.8 mark পাইছে it's like বাহুবলী 8.3 day আমাৰ অসমৰ মিছন চেনা 8.8 thank you মই এটা কথা কওঁ যে মোৰ মানে সদায় অসমত সৰু সৰু চিনেমা দেখি মানে মোৰ খং উঠি গ'ল লাষ্টত সদায় সৰু চিনেমা কিয় দিন জ্বলাব লাগিব ৰাতি জ্বলাব লাগিব I burned it I'm the lone ranger মোৰ কোনো প্ৰডিউচাৰ নাই কিন্তু সব গান গোৱা পইচা I did it it's a revolution now আৰু এতিয়া আৰু বহুত কাম কৰিম এটা কথা ভাল লাগিছে অসমত যে মিছন চেনাৰ লগত ঢেৰ হল খুলিছে এতিয়া যিমানবিলাক বন্ধ হল আছিল সব খুলি গ'ল that's a good sign we'll have to create it আমি যদি এইটো ক্ৰিয়েট কৰিব নোৱাৰো আমি এনে অসমীয়া লাভ নাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ 1935 তে বনাইছিলে জয়মতী মই এতিয়া বনাইছো দিন জ্বলে ৰাতি জ্বলে